हेलो कनिहत आमार चेनेलলৈ स्वागतम जनाइছো। আজি আমি শুনিম এটা জ্ঞানী কুকুৰাৰ পোৱালিৰ সাধু। এক সময়ৰ কথা। এখন সুন্দৰ গাঁৱত নদীৰ দাঁতিত এটা জুপুৰি ঘৰ আছিল। জুপুৰিটোত এজনী কুকুৰা আছিল। কুকুৰাজনীয়ে 12টা কণী পাৰিলে আৰু তাৰে 10টা কণীৰ পৰা মৰম লগা পোৱালি ওলাল। কিন্তু দুটা কণীয়ে হৈ থাকিল। কিছু সময়ৰ পিছত কুকুৰাজনীয়ে সেই দুটা কণী জুপুৰিটোতে এৰি নিজৰ পোৱালি কেইটাৰ সৈতে খাদ্য বিচাৰি ওলাই আহিলে। তেতিয়া তাৰে এটা কণী ভঙাৰ শব্দ শুনা গ'ল। তাৰ পৰা এটা মৰম লগা পোৱালি ওলাল। বেচেৰা পোৱালিটোৱে নিজৰ মাকক বিচাৰিবলৈ ধৰিলে। সি বহুত দুখ কৰিবলৈ ধৰিলে। সি ভাবিলে যে এতিয়া মই মোৰ মাক বিচাৰিম আৰু সি নিজৰ দেউকা দুখন জোকাৰি নিজৰ মাকক বিচাৰি ওলাই আহিল। নিজৰ জুপুৰিটোৰ বাহিৰলৈ অহাৰ লগে লগে সি ঘাঁহ খাই থকা গাই এজনী দেখিলে। পোৱালিটোৱে গাইজনীক বৰ কৌতূহলেৰে চালে আৰু কিছু সময়ৰ পিছত গাইজনীয়ে পোৱালিটোক সুধিলে যে তুমি কাক বিচাৰি আছা? অকণমানি পোৱালিটোৱে ক'লে, তুমি বাৰু মোৰ মা নেকি? গাইজনীৰ দয়া উপজিল আৰু তাই ক'লে, মোক চোৱাচোন, মই কিমান ডাঙৰ। তোমাৰ মা মোতকৈ বহুত সৰু হ'ব। তেন্তে মোৰ মা আপোনাতকৈ সৰু হয়, পোৱালিটোৱে ক'লে আৰু নিজৰ মাকৰ সন্ধানত আগবাঢ়িল। কিছু পৰৰ পিছত পোৱালিটোৱে ঘাঁহ খাই থকা ছাগলী এজনী দেখিলে। সি সেই ছাগলীজনীৰ ওচৰলৈ গ'ল আৰু তাইক ক'লে, তুমি গাইতকৈ আকাৰত সৰু, তুমি বাৰু মোৰ মা নেকি? ছাগলীজনীয়ে ক'লে, মই গাইতকৈ সৰু, কিন্তু চোৱা মোৰ 4খন ঠেং আছে। তোমাৰ মাৰ তোমাৰ দৰেই 2খন ঠেং আৰু পাখি আছে। বেচেৰা পোৱালিটো পুনৰ উদাস হৈ পৰিল আৰু মাকক বিচাৰি আগুৱাই গ'ল। কিছু সময় খোজ কঢ়াৰ পিছত সি কা কা মাত শুনা পালে। সেইটো আছিল এটা কাউৰী। পোৱালিটোৱে ছাগলীয়ে কোৱা কথাখিনি মনত পেলালে আৰু কাউৰীক সুধিলে, তোমাৰ 2খন ঠেং আৰু পাখি আছে, তুমি বাৰু মোৰ মা হয় নেকি? কাউৰীয়ে ক'লে, মোৰ 2খন ঠেং আৰু পাখি আছে, কিন্তু মই তোমাৰ মাতকৈ বেছি ওপৰত আৰু ভালকৈ উৰিব পাৰোঁ আৰু তোমাৰ মা আকাৰত মোতকৈ ডাঙৰ আৰু তেওঁৰ ঠেং দুখনো মোতকৈ ডাঙৰ আৰু তেওঁ কা কা নকৰে। পোৱালিটোৱে বৰ দুখ পালে আৰু কাউৰীজনী সিক দেখি দয়া উপজিল। কাউৰীয়ে ক'লে, দুখ নকৰিবা বন্ধু, অলপ আগলৈ যোৱা, তুমি নিশ্চয় তোমাৰ মাক লগ পাবা। কাউৰীৰ কথা শুনি পোৱালিটোৰ প্ৰেৰণা জাগিল আৰু মাকক বিচাৰি আগবাঢ়িল। তাৰ পিছত সি পেক পেক কৰি থকা হাঁহ দেখিলে। হাঁহক দেখি পোৱালিটো বৰ আনন্দিত হ'ল। সি মা মা কৈ চিঞৰি হাঁহৰ ফালে দৌৰিলে। হাঁহে এয়া দেখি আচৰিত হ'ল। তুমি ইমান আচৰিত কিয় হৈছা? মই তোমাৰেই সন্তান, পোৱালিটোৱে ক'লে। হেৰৌ নহয় বোপাই, মই তোমাৰ মা নহয়, হাঁহে ক'লে। এয়া শুনিয়েই পোৱালিটোৱে কান্দিবলৈ ধৰিলে আৰু ভাবিলে যে এতিয়া আৰু সি নিজৰ মাকক কেতিয়াও লগ নাপাব। হাঁহজনীয়েও দুখ কৰিলে আৰু ক'লে, তুমি কান্দিছা কিয় বোপা? পোৱালিটোৱে হাঁহজনীক নিজৰ কাহিনীখিনি ক'লে। এয়া শুনি হাঁহে ক'লে, বোপা তুমি পেক পেক নকৰা, তোমাৰ মায়ে কুকুৰুকু হে কয়। তেতিয়াই এটা পাৰই গছত বহি এই সকলোবোৰ ঘটনা শুনি আছিল আৰু পাৰই পোৱালিটোক সহায় কৰোঁ বুলি ভাবিলে। পাৰই পোৱালিটোৰ ওচৰলৈ আহি ক'লে, তুমি এই নদীখনৰ সৌ পাৰলৈ যোৱাগৈ, তাত তুমি নিজৰ মাক নিশ্চয় লগ পাবা। পোৱালিটোৱে পাৰৰ কথা শুনি আগবাঢ়িল আৰু কিছু সময়ৰ পিছতেই সি কুকুৰুকু মাত শুনিলে। সি সেই মাতৰ ফালে দৌৰিলে। তাৰ পিছত সি তাত এটা কুকুৰাক দেখিলে, যাৰ 2খন ঠেং কাউৰীতকৈ ডাঙৰ আছিল আৰু কুকুৰুকু বুলিও মাতিছিল। সি ভাবিলে যে এইজনীয়ে তাৰ মাক আৰু মা মা বুলি মাতি মাতি দৌৰিলে। কুকুৰাজনীয়ে এয়া শুনিলে
আৰু নিজৰ পোৱালিটোক চিনি পালে। কুকুৰাই পোৱালিটোক নিজৰ ওচৰলৈ মাতিলে আৰু সি খাবতি ধৰি বহুত মৰম কৰিলে। কুকুৰাই ক'লে, তুমি সেই জুপুৰিটোৰ বাহিৰলৈ কিয় আহিলা? মই তোমালোকৰ বাবে খাদ্য নিবলৈহে আহিছিলোঁ। কুকুৰাজনীয়ে জানিব বিচাৰিছিল যে বেচেৰা পোৱালিটোৱে কেনেকৈ মাকক সন্ধান কৰি হাবাধুৰি খাব লগা হ'ল। পোৱালিটোৱে নিজৰ মাকক সকলোবোৰ ঘটনা ক'লে যে কেনেকৈ বহুত সাহসেৰে সি এই সুন্দৰ যাত্ৰাটো অতিক্ৰম কৰিলে। পোৱালিটোৰ সাহস দেখি কুকুৰাজনী গৰ্বিত হ'ল। ধন্যবাদ অকণিহঁত, তোমালোকৰ দিন শুভ হওক। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।